এতিয়া আমি বনাম কমেডি ভিডিঅ' এয়া চাব। হেল্ল' গাইছ, এয়া আমি কমেডি ভিডিঅ' বনাবলৈ এয়া চব কেনেকুৱা টেলেণ্ট লাগে, মানুহে শুবও লাগে অলপ অলপ। এয়া পগলা গোটেই দেখিছেনে তো হেল্ল' গাইছ, আকৌ এটা নতুন ভিডিঅ' সৈতে আমি এতিয়া বনাম কমেডি। তো গাইছ এতিয়া আমি বনাম কমেডি ভিডিঅ' বনাবলৈ যাম। আমি কেইটাই হাই হাই দি আছে, চাব পাৰে। হাই তো কমেডি ভিডিঅ'টো বনাই লওঁগে, তাৰপিছত আপোনালোকে ইনষ্টাগ্ৰামত চাব পাৰিব। আমি বহুত দিনৰ মূৰত আমি ভাই ভনী দুটা লগ। अरे कहना क्या चाहते हो? কমেডি ভিডিঅ'টো বনাই লওঁ, ইনষ্টাগ্ৰামত চাব। তাৰপিছত আমি ৰাতি এতিয়া ৰুমৰ মাটি উঠাম, সেয়া চাব। আৰু বেলেগ চাবলৈ নাপায়। আপোনালোকৰ মন গ'লে চাব, মন নগ'লে নাচাব। তো চাই থাকক। তো গাইছ আমি হ'লো নিশাচৰ প্ৰাণী। এইটো বহুত তেজ এইটো হ'ল উত্তম দা, মই আছো। 10 টকা আছে, এইটো চিখৰ এটা আনিব লাগে বোলে। এয়া এতিয়া খান্দিছো আমি মাটি, ভৰাম ৰুমত। তাত বনাই ৰুমটো বনাই লওঁতো। তো ৰাইজ ফাইনেলি আকৌ দৰকাৰ হৈ গ'ল চিপৰাঙৰ। তো চিপৰাংখন নিবলৈ আহিছোঁ। চিপৰাংখন নিতে আকৌ কামটো ধুনীয়াকৈ চাই থাকক। ভিডিঅ' এটা দিয়া নাই, ভাইটিদাৰ দোকানত এতিয়ালৈকে মোক বস্তু দিয়া নাই। এইটো ৰখি আছে সৌজান দা, এইটো আদলীয়া। বস্তুটো লৈ মই যাওঁ, মাটি খান্দি আছে, মই এতিয়া মাটি কঢ়িয়াম যাওঁ। আমাৰ দাদা নিচিনা পাগলাই দে ইয়াৰ প্ৰতি লাল চাহত ডালচেনি দি খাই চাব পাৰে। কি মজা লাগিছে, ধোঁৱাটো ওলাই দেখিছে গাইছ। এইটো নেপালী উত্তম দা, এইটো নেপালী দাদা, আৰু মই চাহ খাই আছো এতিয়া। চাওক ইমানটো মাটি দ খান্দি দিলে, ইয়াত ইমানটো ভৰাই হৈ গ'ল। এইটো চাওক, ইয়াৰ পৰা ভৰাইছোঁ, ইমানটো ভৰাই হৈ গ'ল। আমি 4টা তো সেয়া ভৰাব লাগে এতিয়া। আৰু গাহৰি মাংসৰ সৈতে ভাত বনি আছে, খোৱাটো দেখুৱাম। আৰু এতিয়া নেদেখুৱাওঁ, আকৌ কাম কৰোঁ নে কি কয়, চাই থাকক। अबे जल्दी बोल, कल सुबह पनवेल निकलना। তো গাইছ ব্লাৰ হৈ গৈছে, এয়া চাব পাৰে। আইফোন যে ব্লাৰ হ'বই। এয়া চাব পাৰে কিমান খান্দিলোঁ, কিমান নিলোঁ। তো কিমান খান্দিলোঁ, কিমান নিলোঁ চাব পাৰে গাইছ। তো চাই লওক। এয়া এতিয়া আজি জচটো বেছি আছে, ৰাতি কাম কৰি আছোঁ যে, সেইটো কাৰণে জচটো বেছি। এইটো এয়া গোটেই ৰুম ফুল হৈ গ'ল। এই চুকটো আছে, এই চুকটো ফুল কৰাৰ পিছত আমাৰ আৰু কাম এটাই। তো কামটো এটাই, আমাক খানা কি আপোনালোকক দেখুৱাই আছোঁ নে, চাই থাকক। আৰু খানাটো দেখুৱাই লওঁ। ভাত বনি আছে এতিয়া গাইছ, খোৱা সময়ত দেখুৱাম, এতিয়া দাঙি নেদেখুৱাম। আৰু এয়া বনি আছে পাকঘৰত ব্ৰইলাৰ, আমাৰ অপেশ্বৰীয়ে বনাই আছে, চাব পাৰে। এয়া হাই হাই দি আছে। তো হ'ব, আমি মাংসটো বনাই লৈ তো গাইছ লাইট টাইট অফ কৰিলোঁ। এইটো এতিয়া ইমানটো খান্দি হৈ গ'ল, এতিয়া চাব পাৰে, দেখুৱাই আছোঁ। এয়া মাটি ভৰ্তি কৰি হৈ গ'ল। এতিয়া খাওঁ আমি ভাত কিহে খাওঁ এইটো চাই লওক। তাৰপিছত এয়া লাইটটো অকণ ভিতৰলৈ ভৰাই দিওঁ, নহ'বা বাই চান্সৰ লাইচেঞ্চ নাই, এই লাইটটো ভৰাই দিওঁ ভিতৰলৈ। তো ভাতটো খোৱাটো এইটো নেপালী এয়া লৰাই দিছে গাহৰি মাংস। গাহৰি মানে ফাকক আছাম ট্ৰেক্টৰ, চাই লওক। এয়াই গাহৰি নাই হোৱা, ঠিকে আছে। এয়া এতিয়া আমি 4টাই খাম। এইজনীয়েও আনকি গাহৰি নাখায়, আমাৰ অপেশ্বৰী। সেয়া এই বাৰী আছে ৰাক্য কালে ভাত এটাও এৰা নাই। এইটো ৰাক্যটোলে চাওক, এটাও ভাত এৰা নাই। এইটো ৰাক্যটোৱে এটাও ভাত এৰা নাই। এতিয়া আমাৰ টোপনি ধৰিছে, অকণ শুই লওঁগে। ৰাতিপুৱা আকৌ জব কাৰ্ড যাম, সেইটো দেখুৱাম। ভিডিঅ' খতম কৰি মেগীটাও জব কাৰ্ড যাব, গোটেইকেইটাকে দেখুৱাম। জম কাৰ্ড এইটো নেযায় এনেই আকৌ ভাল। তো গাইছ ফাইনেলি এতিয়া ৰাতিপুৱা হৈ গ'ল, আমি এতিয়া জব কাৰ্ড কাম কৰিবলৈ গৈছোঁ। গুড মৰ্ণিং গাইছ। তো এয়া ভাইটিদা মই চাইকেলখন মোৰ বেয়া হৈ গ'ল, সেইকাৰণে অলপ খেলি আহিছোঁ। বৰ্তমান চাইকেল বেয়া হৈ গ'ল। পইচাই নাই 10 টকা, এতিয়া বাকীকে দিয়ে নে নাই।
জেগালৈ কামলৈ গৈ আছোঁ সেইডোখৰত আমাৰ জেগা নাপালোঁ সেইটো ভাইটিদা কিবা এটা কৈ দিয়ক হয় আমি বৰ্তমান ঢপলিয়াই ফুৰিছোঁ এতিয়ালৈকে কামেই পোৱা নাই অলপ আগত আহিছোঁ গৰা একটা আছে সেই গৰাটোলৈকে আহিছোঁ এই গৰা এটা আছে তাতে ভাইটিদা মই কাটিমগৈ এতিয়া বৰ্তমান ঢপলিয়াই থকা হৈছে কোৰখনত অকণো মাটিয়ে নাই চাব পাৰে তো কালিৰ পৰা আজিলৈকে মাটি কাম কৰি আছোঁ তো চাই থাকক তো গাইছ ইয়াতো কিমান মানুহ চাব পাৰে এয়া আমি গৈ আছোঁ ফাইনেলি কোৰ মাৰি আছে মই যাম এতিয়া ঘৰ মোৰ কাম হৈ গ'ল চাব পাৰে ভাইটিদা ঘৰ যায়নে ঘৰ যা কাম হৈ গ'ল নহয় বৰ্তমান গ'লেহে যাব পাৰি বৰ্তমান হ'লেহে যাব বোলে তো এতিয়া কিবা এটা কৰি দিয়ক হয় বৰ্তমান কৰি আহিলোঁ আজি 218 টকা পেলাই 218 টকা মই পেলাই দিলোঁ আমাৰ পইচা সোমাই গ'ল বুলি ধৰি লওক একাউণ্টত 1380 টকা এইয়া সোমাই গ'ল পইচাটো পাই লওক তাৰপিছত